মই GMCত কিবা দৰৱ এটা ল'বলৈ গ'লোঁ ৰাতি 2টা বজাত। সি মোক কৈছে, তই জুবিন পাগলা নহয়? মই বোলো হয়। ঠাণ্ডা দিন। কৈছে, মই জানো তই ৰাণা কলিতা ঘৰত থাকা। মই বোলো হয়। তই ৰাতি ঘূৰি ফুৰা? বোলো হয়। দিনত শুই থাকা? বোলো হয়। চব হয় আৰু উপায় নাই। তই পাগলা ময়ো পাগলা দে। বোলো বঢ়িয়া। তাৰপিছত ঠাণ্ডা দিন, মোৰ যিটো জেকেট পিন্ধি আছিলোঁ তাক পিন্ধাই থৈ গুচি আহিলোঁ। চ' মোৰ সেই ধৰণৰ ঘটনা ঢেৰ আছে, পাই থাকোঁ এইবিলাক। আৰু এটা আছে এই গণেশ মন্দিৰৰ ওচৰত। সি মোক দেখিলে মানে সি ট্ৰেফিক পুলিচ হৈ যায়। চব গাড়ী ৰখাই দিব, চবফালে চব গাড়ী ৰখাই মোৰ গাড়ীখন উলিয়াই পঠাই দিয়ে। আৰু তাক কোনো একো ক'ব নোৱাৰে, একো নিবিচাৰে। কিন্তু মোৰ এতিয়া মন গ'লে কেতিয়াবা 200 টকা এটা দি থৈ যাব। চ' দিজ আৰ ইনচিডেণ্টছ লাইক দে লাভ মি, আই এনজয় ইট।